बेखौनो नोजोर थिनानै हयथ' जोङो नेगासिनो दङ दा बे समाव आङो बिटिसिनि चिफ आं मानिनां बिदियाव जोंहा हाग्रामा बरडारिखौबो आंखौ थाखाय खावलायनाय जाबाय। Hello. People join action committee for foreign movement in the Mandri district Sira, Okada, Porbotora, and Bosaigo. District money, Sira, Okada, Bosaigo, and Porbotora, Pulana. Worker with people joined action committee for Boroland movement in the debate. Saurainai melko dedenai Mangaran Apartini Sit Advisor Pongado Ramsari Vidagirementa Arabo. People joined action committee for Boroland movement in Sit on Melor Bitang Borjan Mosahali. People join action committee for Boroland movement district. Center training for no. Even young class to Borai the way. Today, and company Sigaw, Ponga Sigaw, people to Latin, so we don't have any. Itu hasil sebelum asal isu pengajian apa? Aziz meeting orang itu satu okoli kompasi, se NDP logot sarkar logot alosana tu kiman progress aloki digoya se. Itu people isu poli isu mau ekiri kota. Pondo jalai basis. Amar BPF dol EPSU আৰু UPPৰ লগত যেটো আলোচনা যেটো ফোকাস এই কথাও মই আপোনালোকক জনাই দিম যেটো আপোনালোকে বহুত শুনিছে BPF দলৰ নেতা আৰু UPPৰ নেতা আৰু APSU লগৰ কিবা আলোচনা হৈ আছে এয়াৰপোর্ট হোৱাৰ ইউনিটিৰ স্বাৰ্থ লৈ পেলাই ইউনিটিৰ কথা লৈ পেলাই এইবিলাক কথা মই আপোনালোকক জনাই দিম তো প্ৰথম হ'ল NDP progressive leadershipৰ যিটো আলোচনা হৈছে মোৰ লগত দুবাৰ তিনিবাৰ আলোচনা কৰিছে ইয়াৰ পিছত মই চৰকাৰৰ ওচৰত লৈ গৈছে তো মই আজিৰ দিনৰ পৰিৱেশটো মই কৈছোঁ যে সঁচাকৈ আমি যদি ইমান বছৰ আন্দোলন কৰি আহিছে ডেমক্ৰেটিকলি হওক বা NDP progressive যেনিবা আগত এটাই NDP আছিলে অস্ত্ৰধাৰা দি হওক সেইটো বহুত বছৰ কৰি আহিছে কৰি 2005 চনৰ পৰা ceasefire বহুত আগতে হৈছিল 2005 হৈছে ইয়াত ceasefire হৈ পেলাই ইহঁতে চৰকাৰৰ লগত বহুত বছৰ আলোচনা কৰি আহিছে পিছত আৰু ডেমক্ৰেটিক মুভমেণ্টও বহুতবাৰ কৰিছিল আৰু আপোনালোকেও NDP progressiveৰ যিটো আলোচনা এইটো যাতে সোনকালে মানে সলিউশ্যনত আহে বা সোনকালে সিহঁতৰ লগত আলোচনাটো ভালকৈ হৈ পেলাই চৰকাৰৰ লগত চুক্তি হ'ল তাৰ কাৰণে আপোনালোকে এটা পিপল জইণ্ট একশ্যন কমিটি ফৰ বৰলেণ্ড মুভমেণ্ট এইটো বনাই পেলাই এটা প্ৰেছাৰ গ্ৰুপ হিচাপে বহুত প্ৰেছাৰ কৰি আহিছে তেওঁ সকলোৰে চিন্তাটো হ'ল বড়োলেণ্ড লাগে চবেই বিচাৰে আমিও বিচাৰি আহিছোঁ বড়োলেণ্ড লাগে আমাক বড়োলেণ্ড চেপাৰেট ষ্টেট লাগে সবেই বিচাৰে আৰু সকলো জাতি জনগোষ্ঠীয়ে নিশ্চয় ভাল সলিউশ্যন হ'লে সকলোৱেই নিশ্চয় ছাপোৰ্ট কৰিব সহায় কৰিব সেইটো আমিও জানো
আজিৰ দিনত বহুত দল সংগঠন আছে, আমছু হওক, আছু হওক, নাথযোগী হওক, বা বৰ্মন জাতীয় হওক, বা কলিতা জাতীয় হওক, বা বেংগলী হওক, বা গোৰ্খা আদিবাসী, বা হিন্দীভাষী, বা ৰাজবংশী হওক, সকলোৱে ছাপোৰ্ট কৰিব এটা সময়ত। হয়, আজিৰ দিনত সঁচাকৈ পৰিৱেশটো ভাল নহয়, বা আজিৰ দিনত যিটো দল সংগঠনৰ নিজৰ নিজৰ যিটো সমস্যা সেইটো লৈ ব্যস্ত, সকলো জাতি জনগোষ্ঠীৰ নিজা নিজা সমস্যা থাকে। ইয়াৰ কাৰণে ষ্টুডেণ্টছ ইউনিয়ন থাকে। এই ষ্টুডেণ্টছ ইউনিয়নবিলাক সময়ে সময়ে নিজৰ জাতিৰ স্বাৰ্থত বহুতবাৰ আলোচনা কৰি আহিছে, আন্দোলন কৰি আহিছে। আমাৰো এনেকুৱা আপচু সময় সময় বা NDPও সময় সময় পৰিৱেশ চাই পেলাই বা জইণ্ট পিপল জইণ্ট একশ্যন কমিটি ফৰ বৰ্ডাৰ মুভমেণ্ট একেলগে বহুতবাৰ আলোচনাও কৰিছে, আন্দোলনো কৰিছে। চৰকাৰে হ'ব বুলি কয়, এনে টাইম পাছ কৰি আছে। তেওঁক সেইটো গ'ল, বহুত বছৰ গ'ল। তো আমি দেখিবলৈ পাইছোঁ, বড়োলেণ্ড ময়ো নালাগে বুলি কোৱা নাই, বড়োলেণ্ডটো ময়ো নালাগে বুলি কোৱা নাই, লাগে। মই বড়োলেণ্ড বিচাৰি পেলাই মুভমেণ্ট কৰা মানুহ, আমিও জানো বড়োলেণ্ড আৰু এইটো ভাবোঁ, আমি বড়োলেণ্ডটো ভাবোঁ, নাপায় নহয় পাবোঁ। কিন্তু মই এইটোৰ কৈ ৰাখিছোঁ যে সময় লাগিব, অলপ সময় লাগিব, অলপ আৰু সময় লাগিব। আজিৰ দিনত এই বড়োলেণ্ডটো নহ'ব বা আমি নাপাব বুলি মই কৈ আহিছোঁ। এইটোকে কেতিয়াবা আমাৰ মাজত বুজাবুজি হয়। কিয়নো মই পৰিৱেশটো চাই পেলাই বা আজিৰ চৰকাৰৰ দিনত কি হৈছে, কি হোৱা নাই, কোনফালে মৰম বেছি, কোনফালে মৰম নাই, এইটো চাই পেলাই আমি ষ্ট্ৰেটেজিকেলি পলিচি ব্যৱহাৰ কৰি পেলাই আমি জানিব লাগিব। আমাকো মৰম নকৰা নহয় কৰে, কিন্তু ইমান ব্যক্তি আমাক মৰম কৰিবলৈ আজিৰ দিনত দিল্লী চৰকাৰ হওক, দিছপুৰ চৰকাৰ হওক, ইমান ছেপাৰেট ষ্টেটলৈকে আমাক মৰম কৰাটো আমি দেখিবলৈ পোৱা নাই। কিবা যদি আছে আমি আলোচনাৰ মাজেদি সমাধান কৰি দিব পাৰি। এইখিনিলৈকে ভাৰত চৰকাৰ বা অসম চৰকাৰে আছে। সেইটো দেখি পেলাই মই ধীৰেন বৰা ডাঙৰীয়াক কৈছোঁ যে আজিৰ দিনত সঁচাকৈ আমি পৰিৱেশটো চাব জানিব লাগিব। হয়, বেলেগ বেলেগ ঝাৰখণ্ড হৈছে, ছত্তীশগড় হৈছে, তেলেংগানা হৈছে, বা উত্তৰাখণ্ড হৈছে, হয় আমিও জানো হৈছে, হয়। কিন্তু আমাক ইহঁতে যেনেকৈ ছেপাৰেট ষ্টেট বহুত বছৰৰ পৰা বিচাৰি আহিছে, আমাৰ সেইখিনি অঞ্চলতো বড়োলেণ্ড ছেপাৰেট ষ্টেট বিচাৰাটো আজিৰ দিনৰ কথা নহয়, বহুত বছৰৰ পৰা। তথাপিও আমি পাবলৈ সক্ষম হোৱা নাই, আমাক দিয়া নাই। ঝাৰখণ্ড, ছত্তীশগড় বা তেলেংগানা এইবিলাক যেনেকৈ আন্দোলন কৰি আছে, আমাৰ এইখিনি অঞ্চলতো সকলো জাতি জনগোষ্ঠী লৈ পেলাই আমি বড়োলেণ্ড মুভমেণ্টটো বহুত বছৰৰ পৰা কৰি আহিছোঁ, কিন্তু আমি পাবলৈ সক্ষম হোৱা নাই। তো সেইবিলাক চাই পেলাই আমি কি কাৰণত পোৱা নাই, আমাৰ কি আচলতে আমি ভাবলৈ সক্ষম হোৱা নাই কিয়, কি আছে আমাৰ বেকগ্ৰাউণ্ডত। আমি ইমান মৰিলোঁ, ইমান যুদ্ধ কৰিলোঁ, দেৱকোটি হওক বা অস্ত্ৰধাৰী হওক, বহুত বছৰৰ পৰা বড়োলেণ্ড লাগে বুলি চিঞৰি আহিছে বা আন্দোলন কৰি আহিছে। কিন্তু পৰিৱেশ চাই পেলাই এইটো পৰিৱেশ আমাক এতিয়া বড়োলেণ্ড দিয়াৰ ক্ষেত্ৰত নিশ্চয় চৰকাৰে মানে ইচ্ছা নাই। তেতিয়াহ'লে আমি কিবা কৰিব পাৰি নাই। যদি ইচ্ছাই নাই বা আমি যদি চৰকাৰক ইমান প্ৰেছাৰ দিয়া স্বত্বেও আমি বাধ্য কৰিবলৈ পৰা নাই আজিৰ দিনত, তো আমি কিবা একটা চিন্তা কৰাটো ভাল হ'ব। আজিৰ দিনত কিবা একটা আমি সমাধান কৰি লোৱাটো ভাল হ'ব। ইয়াৰ পিছত আমি চাম, বড়োলেণ্ড বুলি কোৱাটো আমাৰ তেজৰ পৰা কেতিয়াও নাযায়। বড়োলেণ্ড লাগে। বড়োলেণ্ড পাব গ'লে আমি হয়তো কিছুমান ষ্ট্ৰেটেজি ব্যৱহাৰ কৰিব লাগিব।
এইটো আমি ভাবি পেলাই ধীৰেন বড়োৰ লগত আমি আলোচনা কৰিছোঁ যে এলডিপি হিচাপে আপোনালোকে বহুত চেক্ৰিফাইচ কৰিলে, বহুত মৰিলে আৰু বহুতে জেলত আছে। তো সেইখিনি অলপ ভাবক আপুনি, এইখিনি মানুহসকলৰ কাৰণে অলপ ভাবক। আজি যেনেকুৱা দেখিছে প্ৰত্যেক বস্তুটো কিছুমান অলপ পলিটিকেল হয়। ৰাজনৈতিকলি আপুনি যদি ষ্ট্ৰং নহয়, অকল যুদ্ধ কৰা আৰু আন্দোলন কৰাৰ লগতে নহ'ব, ইয়াৰ লগতে পলিটিকেলি আমিও ষ্ট্ৰং হ'ব পাৰিব লাগিব। আমি এতিয়া পলিটিকেলি কিমান ষ্ট্ৰং? আমাৰ লগত খালি 12জনহে MLA আছে আৰু 1জন MP। এইখিনি দিছপুৰ বা দিল্লীত আমি একো ফেক্টৰ নহয়। তো সেইকাৰণে আমি পলিটিকেলি ষ্ট্ৰং হ'ব যদি লাগে, তেতিয়া আমাৰ মাজত ইউনাইট হোৱাটো ভাল। আমি ইউনাইটেডলি থাকিব জানিব লাগিব, ইউনাইটেডলি আমি ফাইট কৰিব জানিব লাগিব। মই আলাদা, আপুনি বেলেগ, ইফালে বেলেগ হৈ যদি থাকে, চৰকাৰে কেতিয়াও সেইটো সমাধান কৰি নিদিব। সেইটো বাৰ্গেনিঙত হৈ থাকিব, কেতিয়াবা মোক উঠাই দিব, কেতিয়াবা আপোনাক উঠাই দিব। সেই পলিচিটো চৰকাৰে ব্যৱহাৰ কৰি থাকিব। যোনে চৰকাৰ চলাই আছে, কেতিয়াবা হয়তো মোক উঠাই দিব, কেতিয়াবা মোক ডাউনত দিব, আপোনাক উঠাই দিলে। তো ইয়াতে আমি মানে টাইমটো ইয়াতে খাই যাব, কাৰণ ইয়াতে বেছি সময় নষ্ট হৈ যাব আমাৰ মাজত। তো আমি ইউনাইটেড হৈ পেলাই অলপ ষ্ট্ৰং হ'ম। আহক আপোনালোকে আপাতত আজিৰ দিনত মানে এই ছেপাৰেট ষ্টেট ইছ্যুটো আপাতত ৰাখি পেলাই বাদ দিব দিয়া নাই। মই ধীৰেন বড়ো ডাঙৰীয়াক মই কোৱা নাই আপুনি ছেপাৰেট ষ্টেটটো বাদ দিয়ক বুলি কোৱা নাই। আপাতত থাকক, অলপ কিবা কৰি লওঁ, কি বুলি কয় মানে বিশেষ মানে আমাৰ মাজত আমি নিজকে ষ্ট্ৰং কৰি লওঁ, নিজকে অলপ ষ্ট্ৰং কৰি লওঁ, থাকক। ছেপাৰেট ষ্টেটটো কোনো মানুহে পাহৰি নাযায়, আপুনিও পাহৰি নাযাব, ময়ো পাহৰি নাযায়, এই বস্তুটো চবেই জানে। তো এতিয়া যিহেতু নাপাব বুলি আমি জানো, তো আমি এনে আলোচনাৰ নামত আলোচনা, ছেপাৰেট ষ্টেটটো লৈ পেলাই আলোচনাৰ নামত আলোচনা কৰি থাকিম আমি। তো আমি মেছেজ দিব পাৰিব লাগিব ষ্টেট গভৰ্ণমেণ্ট বা দিল্লী চৰকাৰক যে আমি এতিয়া ছেপাৰেট ষ্টেটটো লৈ পেলাই আলোচনা নকৰিম। এই মেছেজটো যদি দিল্লী বা ষ্টেটত যায়, আপোনাৰ লগত কালি পৰহি একৰ্ড কৰিব, একো প্ৰব্লেম নাই। ছেপাৰেট ষ্টেটটো বাদ দি পেলাই আপুনি যদি আজিৰ দিনত আলোচনা কৰে, মই কোৱা নাই যে ছেপাৰেট ষ্টেট বাদ দিব লাগিব, কিন্তু চৰকাৰৰ ওচৰত আপুনি দেখাব লাগিব, সেই বুদ্ধিটো আপুনি দিব পাৰিব লাগিব। চৰকাৰৰ ওচৰত যোনে চৰকাৰ চলাইছে তাৰ ওচৰত আপুনি ছেপাৰেট ষ্টেট এজেণ্ডাটো আপাতত নিলিখি পেলাই, নকৈ পেলাই, ছেপাৰেট ষ্টেটৰ বাদে চৰকাৰে আজি কি কৰিব বিচাৰিছে, এলডিএফিৰ যিটো সমস্যা, ছেপাৰেট ষ্টেটটো আজিৰ দিনত আপাতত বাদ দি পেলাই যদি আলোচনা কৰিব বিচাৰে, আলোচনা কৰিব আৰু আপোনাৰ লগত কালি পৰহি চৰকাৰে চুক্তি কৰিব বুলি মই মেছেজ দিছোঁ। ধীৰেন বড়ো ডাঙৰীয়াক সেইমতে আলোচনাও কৰিছে, ধীৰেন বড়ো আৰু তাৰ লগত বহুত লিডাৰ আছে, একেলগে আলোচনা কৰিছে, দিছপুৰতো আলোচনা কৰিছে, দিল্লীতো আলোচনা কৰিছে। খুব ভাল। আপোনালোকক কি লাগে এতিয়া ছেপাৰেট ষ্টেটৰ থলত, কিন্তু BTC নহয়, BTC আপগ্ৰেড হ'ব, BTC ওপৰত হ'ব, BTC নিচিনা নহয়, পাৱাৰ ফাংচনবিলাক BTC নিচিনা নহ'ব। আপোনালোকক BTCৰ ওপৰতহে চুক্তি কৰিম, আপোনালোকক লৈ ইয়াত কনফিউজ হ'ব নালাগে। একে BTC নিচিনা এই চুক্তিটো নহয়।
BTC আজি যি পাৱাৰ ফাংচন আছে ইয়াতকৈ বহুত ওপৰত যাব আৰু ইয়াৰ লগতে এৰিয়া এক্সটেনশ্যনৰ কথা কৈ আছো এৰিয়া এক্সটেনশ্যনৰ নিশ্চয় হ'ব আপোনালোকে কথা পাতক কিমান লৈকে তো এইটো আমাৰ অকল ধীৰেন্দ্ৰ নহয় আমাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব অকল সি অকলে আলোচনা কৰি থাকিলে নহ'ব প্ৰেছাৰ গ্ৰুপ যদি যেনিবা আমি অকলে থাকিলে প্ৰেছাৰ কৰিম আপোনালোকেও পিপল জইণ্ট কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টত প্ৰেছাৰ কৰিব আৰু বিভিন্ন দল সংগঠনৰ পৰা আমি ছাপৰ্ট লাগিব সেইখিনি ছাপৰ্টটো আমি ল'ব জানিব লাগিব বিভিন্ন দল সংগঠনৰ পৰা আমি ছাপৰ্ট লাগিব এইটো কেইদিনমান সময়ো আমি ক'ব জানিব লাগিব যে সেই পাৱাৰ ফাংচনটো ফালে ইয়াৰ এৰিয়া এক্সটেনশ্যনটো হ'লে অকল অধিকাৰটো কি হ'ব কোনোবা গাৰো কোনোবা বড়ো কোনোবা মুছলিম ইয়াৰ ভিতৰত থকা জাতি জনগোষ্ঠীৰ যিটো জীয়াই থকাৰ যিটো অধিকাৰ যিটো ৰাইটছ সেইটো আমি বুজাব পাৰিব লাগিব নিশ্চয় আমি সময় আছে এতিয়াও আমি সেইটো কৰিম আমি ৰাজবংশী সংগঠনৰ লগত আমি আলোচনা কৰিম কোনোবা AVMC আমচি হওক বা বেংগলী হওক বা কোনোবা হিন্দীভাষী সংগঠন হওক বা কোনোবা আছু আদিবাসী যিমান জাতি জনগোষ্ঠী আছে সকলো দল সংগঠনৰ লগত আলোচনা কৰি আমাৰ যেতিয়ালৈকে একো হ'ব একোটাত আগত যেতিয়ালৈকে আমাৰ মডেলিটিবিলাক ফাইনাল হ'ব তেতিয়া আমি ইহঁতক আমি ছাপৰ্টৰ কাৰণে কিছুমান কথাটো আমি জনাই দিব লাগিব তাতে অপোজ নকৰে অপোজ কৰাটো থাকিব এতিয়াও প্লেন নহ'ব অপোজ কৰা মানুহ থাকিব সেই বুলি আমাৰ চুক্তিটো নহ'ব বুলি চিন্তা কৰিব নালাগে একোটো একে হ'ব চুক্তিটো হ'ব ইয়াত কোনো কিবা নাই যিমান আন্দোলন কৰি পেলাই প্ৰটেষ্ট কৰিলেও বা যি কৰিলেও চুক্তি হ'বৰ কাৰণে পলিটিকেলি বিজেপি বা আমাৰ মাজত সেই আণ্ডাৰষ্টেণ্ডিংটো কৰিছে ফাইনাল চুক্তিটো হ'ব চুক্তি 100% হ'ব তো এতিয়া আমি এৰিয়া এক্সটেনশ্যনৰ কথা কৈ খুব চিৰিয়াছ সেইটো আমিও কিছুমান কথা বুজিব জানিব লাগিব তো হয়তো কিছুমানে যিমানে নকয় কিয় কিছুমান টেকনিকেল কথা আছে যেনেকুৱা মই কৈছোঁ সেইদিনা অঞ্জলি দেৱানী বাইদেউৰ লগতো মই আলোচনা কৰিছোঁ কথাটো ক্লিয়াৰ কৰি দিছোঁ ধীৰেন্দ্ৰ ডাঙৰীয়াকো মই কৈছোঁ আৰু মোৰ লগত মই যিখিনি পাৰে শ্বেয়াৰ কৰি আছোঁ যিমান দল সংগঠন আছে বা যিমান লিডাৰ আছে বড়োসকল তো তাৰমানে সেইফালে মাছভাত এৰি পেলাই সেইফালে যিখিনি বড়ো এৰিয়া আছে ডমিনেটেড বড়োৰ লগতো বহুত জাতি জনগোষ্ঠী আছে মেক্সিমাম বড়ো বুলি কয় বড়োৰ লগতো বহুত জাতি জনগোষ্ঠী আছে খুব কম তেনেকুৱা সেইখিনি অঞ্চলত অসমীয়াও আছে ৰাজবংশীও আছে আদিবাসীও আছে মুছলিমো আছে গাৰো ৰাভা বেংগলী এইবিলাকো আছে একচেতিয়া বড়ো নহয় সেইখিনি মাছভাত বিক্ৰী কৰে তো সেই মাছভাত এৰি পেলাই আতুৰাপাৰা বিশ্বনাথলৈকে বা গহপুৰলৈকে মই সেইফালে গহপুৰ লাইনটো নকওঁ গহপুৰত বহুত মাটি পাট্টালে হ'ল কিছুমান হোৱা নাই নগাঁও এতিয়া তাৰমানে সেইখিনি অঞ্চলটো এই ইলিগেল এনক্ল'জাৰ হিচাপে আছে এতিয়াও মানে এই অঞ্চলত থকাসকলক চৰকাৰীভাৱে এই অঞ্চলটো এতিয়াও ইলিগেল এনক্ল'জাৰ হিচাপে কয় তাৰমানে ফৰেষ্ট ভিলেজ হিচাপে ৰিকগনাইজ কৰা নাই বা ৰেভিনিউ ভিলেজ হিচাপে ৰিকগনাইজ কৰা নাই ইয়াৰ কাৰণে কাম কৰা হৈছে কাম কৰি আছে এইটো সুপ্ৰিম কোৰ্টলৈকে গৈছে সেই কেছটো
আৰু ষ্টেটৰ পৰা যিখিনি কাম কৰিব লাগে চন্দ্ৰবাবু ডাঙৰীয়াই কৰি আছে। তো সুপ্ৰিম কোৰ্টলৈকে গৈছে, তথাপিও আমি পাব এইখিনি অঞ্চলটো যেনেবা আপোনালোকে শুনিছে এইফালে কোকৰাঝাৰৰ কোনোবা এৰিয়া বা কচুগাঁও বা চিৰাং বা বাক্সা কোনোবা এৰিয়াত এই 2016 যিটো ফৰেষ্ট ৰুলাৰ্ছ এক্ট সেইমতে ট্ৰাইবেলসকলে 25 বছৰ হ'লে ইয়াত পাট্টা পায়। কিন্তু জেনেৰেলসকলৰ কাৰণে কিমান লাগে? 75 ইয়াৰ্ছ। সেইবিলাক কিছুমান কথাটো জানি পেলাই থকাটো ভাল। ইয়াত মানে কোনোবা ট্ৰাইবেলে পাইছে আমি পোৱা নাই, সেইটো নহয়, চবেই পাব। আদিবাসীও পাব, মুছলিমো পাব, অসমীয়াও পাব, ৰাজবংশীও পাব, বেংগলীও পাব। কিন্তু ট্ৰাইবেল হিচাপে ইয়াত কনষ্টিটিউচনৰ কথা আমি বনোৱা নহয়, এইটো সংবিধানৰ কথা, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ কথা। ট্ৰাইবেলসকলে 25 বছৰ হ'লে মানে ইহঁতক লেণ্ড পাট্টা দিব লাগে, ফৰেষ্টত থকাবোৰ। তো এতিয়া আমাৰতো এইখিনিতো হৈ আছে, আমাৰ প্ৰব্লেম হোৱা নাই। এইফালে শোণিতপুৰ বা বিশ্বনাথ ডিষ্ট্ৰিক্টতো কেছ চলি আছে, কেছ চলি পেলাই সুপ্ৰিম কোৰ্টলৈকে গৈছে। তথাপিও আমাৰ এটা বিশ্বাস, এই কেছটো আমি জিকিম, চবেই পাব। তো এইটো সময়টো অলপ লাগিব, ইয়াৰ কাৰণে সময় লাগিব। তো এতিয়া এৰিয়া এক্সটেনশ্যনৰ কথাটো সেইকাৰণে খুব ভাল হৈ আছে। হ'লেতো বিৰাট ভাল, যেনিবা যদি আমি যদি সোনকালে ৰায় পাই সুপ্ৰিম কোৰ্টৰ পৰা, জিকাটো জিকিব, আমি কেছত জিকিব। সোনকালে যদি হয় তেতিয়া আমাৰ কাৰণে আৰু এয়াৰপৰ্টত বহুত ক্লাছ হ'ব, সেইফালে এৰিয়া এক্সটেনশ্যনৰ কথাটো। এৰিয়া এক্সটেনশ্যন হ'ব ন ডাউট, কিন্তু সেই কাগজ পত্ৰটো আমি আগত পাব লাগিব। ইয়াত আৰু ভুল বুজাবুজি হ'ব নালাগে আমাৰ মাজত। আমি ঠগাইছে বা মিছা কৈছে, এই ইচ্ছা কৰিলে পাৰিলে হয়, এনেকুৱা আমাৰ মাজত আৰু ভুল বুজাবুজি হ'ব নালাগে। ৰেভিনিউ ভিলেজ হ'লে প্ৰব্লেম নাছিল, বা ফৰেষ্ট ভিলেজ হিচাপে আমি যদি ৰিকগনাইজ পালে হ'লে প্ৰব্লেম নাছিল। সেইখিনি অঞ্চলটো তাৰমানে এতিয়াও ইলিগেল এনক্ৰচাৰ হিচাপে আছিল। আপোনালোকে চাওক, এই আমগুৰি অঞ্চলটো ইমান বছৰ হ'ল, আগতে পাব হৈছিল, কিন্তু 2006 যিটো ফৰেষ্ট ৰুলাৰ্ছ এক্ট যিটো বনাইছে, এই হিচাপত আজি এই আমগুৰি অঞ্চলটো পাবলৈ সক্ষম হৈছে। এই খাৰিগাঁও আমগুৰি বেছিদিন হোৱা নাই, ইয়াত 2 মাছো হোৱা নাই আমি কাগজ ভিতৰত দিয়াটো, আৰু ফালে 20 বুলি ফালেও পাই আছে। তো এনেকুৱা ফালে বগাজুলি, বাক্সাত সেইখিনিতো আমি দিলোঁ, আৰু এইফালে বিজলী উত্তৰ ফালে, পানবাৰী সেইফালে উত্তৰ ফালে, এইবিলাকতো পালোঁ। আৰু আছে, আৰু কচুগাঁও ছাইডত আৰু বাকী আছে, আৰু সেইফালে গুমা ছাইডত, পৰ্বতৰা ছাইডত বাকী আছে, এইবিলাক চাৰ্ভে হৈ আছে। তো এনেকুৱা চিৰাঙতো বহুতে পালে, আৰু বহুত পাব লগা আছে। গতিকে গোৰ্খা হওক, মুছলিম হওক, বা আদিবাসী হওক, বা ৰাজবংশী বা বেংগলী, ইহঁতেও পাব। কিন্তু ফাৰ্ষ্ট সেই ট্ৰাইবেলসকলৰ কিবাটো কৰি আছে আকৌ, ইহঁতেও পাব। ইয়াত কোনোবা জেনেৰেল মানুহে নাপায় বুলি লিখা নাই এই ৰায়ত, চবেই পাব। কিন্তু ট্ৰাইবেলসকলক আগত প্ৰায়ৰিটি দিয়া হৈছে, ইহঁতক আগত চাৰ্ভে কৰি পেলাই ডিপাৰ্টমেণ্টে কৰি দিয়া আছে। নেপালীও পাব, কোনোবা ৰাজবংশীও পাব, কোনোবা মুছলিমো পাব, বেংগলীও পাব। সেইখিনি অঞ্চলত যিখিনি মানুহে আছে চবেই পাব। কিন্তু প্ৰথমত ট্ৰাইবেলসকলক প্ৰায়ৰিটি দিয়া হৈছে। এইটো বড়ো বুলি নহয়, ট্ৰাইবেল হিচাপে ইয়াত ট্ৰাইবেলৰ গাৰো আছে, ৰাভা আছে, হাজং আছে, বা বহুত মিচিং, তিৱা, এইবিলাক চব। এই কেছটো আমাৰ নগাঁও খাকীত হৈ আছে। নগাঁও খাকী আপোনালোকে জানে, বহুত ডাঙৰ এৰিয়া, গাৰো, ৰাভা, মিচিং, তিৱা, বড়ো, নগাঁও খাকী। ইয়াত বহুত
অঞ্চলত এইটো আৰু এই বিশ্বনাথ তাৰমানে তেতিয়া যদি ৰাঙাপাৰা আৰু এই উৰুমান ঘাট গোলাঘাটত এই তিনিটা জায়গাতো কেছ চলি আছে বেলেগ জায়গাত প্ৰব্লেম হোৱা নাই গোলাঘাটত প্ৰব্লেম হোৱা নাই ইহঁতৰো চাৰ্ভে হৈ আছে আৰু সেই ঢেকিয়াজুলি এৰিয়া ৰাঙাপাৰা ঢেকিয়াজুলি এইখিনি এৰিয়া নগাঁও কাকি আৰু এইফালে গোলাঘাটত উৰিয়াম ঘাট আৰু সেই চুৰুপথাৰ মেৰাপানী শিশুপানী এইখিনি অঞ্চলতো কেছ চলি আছে প্ৰত্যেক কেছত আমি জিকিব সময় লাগিব এতিয়া এইখিনি অঞ্চলত ৰাইজসকলো সবেই পাবলৈ সক্ষম হ'ব এই পাঠ্যালিটো এইটো হ'ল ইয়াৰ কাৰণে এৰিয়া এক্সটেনশ্যনটো খুব আমাৰ কাৰণে যদি কেইদিনমান লেট কৰে যদি লেট কৰিব পাৰে প্ৰব্লেম নাই এইটো কিন্তু যিটো পৰ্যায়ত গৈ আছে মানে খুব সোনকালে কৰিম বুলি চৰকাৰে আমাক আশ্বাস দি আছে তো আৰু এটা কথা আমি কৈছো যে ইমান বছৰ আপোনালোকে ৰখি আহিছে অলপ দেৰি কৰিলে কি হয় তাতে ভালকৈ হওক লাগিলে মই এনেকুৱাও অলপ ধীৰেন্দ্ৰ ডাঙৰীয়াক মই অলপ কৈছো আপোনালোকে ইমান বছৰ থাকি আহিছে তো কিছুদিন লেট হ'লেওতো প্ৰব্লেম নহয় না যেনিবা আৰু সেইফালে জংঘলতো কিছুমান আছে ইহঁতকো আনিব পাৰি নাকি আলোচনা বিলোচনা আমি কিবাটো কৰি আছে একেবাৰে যদি আনিব পাৰে ইহঁতেও যদি ভাল কিবা হয় ইহঁতেও আনিব আৰু ভালটো হ'ব বেয়া চুক্তি নহয় জংঘলত থকা সকলে আকৌ যদি আহে ধীৰেন্দ্ৰৰ লগত একেলগে তেতিয়াহ'লে আৰু নিশ্চিত ফাৰ্ষ্ট ক্লাছ হ'ব আমাৰ মাজত শান্তি যিটো বিচাৰিছে আমাৰ মাজত একতা শান্তি ডেভেলপমেণ্ট এইটো আৰু বেছি আৰু ভাল হ'ব তো সেইটো এৰিয়া এক্সটেনশ্যনৰ কথাটো ইয়াত বুজি পালে আপোনালোকে ইলিগেল এনক্ৰচাৰ হিচাপে এতিয়াও চৰকাৰে এইটো কিবা পাত্তা দিয়া নাই ইলিগেল এনক্ৰচাৰ হিচাপে ৰাখি আছে তাৰমানে ইচ্ছা কৰিলে কালিয়ে চৰকাৰে কিবা কৰিব পাৰে এনেকুৱা লাইনত কৰাটো নকৰিব কিন্তু আইনত আছে ইচ্ছা কৰিলে যিহেতু ইলিগেল চৰকাৰে ইহঁতক ডিভেকশ্যন কৰিব পাৰে কৰাটো নকৰিব কিন্তু শব্দটো ইলিগেল আছে ইচ্ছা কৰিলে কেতিয়াবা সেইটো কৰিব পাৰে এইকাৰণে আমি সেইটো পাট্টালেট কৰিবৰ কাৰণে পাট্টালেট বা ৰেভিনিউ ভিলেজ কৰিবৰ কাৰণে যিখিনি কাগজ পত্ৰ বা যিখিনি অফিচিয়েলি কাম কৰিব লাগে সেইটো কৰি আছে কৰা নাই নহয় কিন্তু সময় লাগিব কথাটো সেইটোৱে সময় লাগিব কেছ চলি আছে সুপ্ৰিম কোৰ্টত এই কেছত আমি লিগেল অপিনিয়নটো আমি পাম মানে ৰাইট অপিনিয়নটো আমাৰ চাইডেদি কিন্তু বেলেগ জায়গাত হৈ আছে ইয়াত নিদিয়াৰ কোনো প্ৰশ্নই নাহে কিছুদিন সময় লাগিব পাৰে লেট হ'ব পাৰে সেইটোৱে বেলেগ জায়গাত অল আছাম অল ইণ্ডিয়া হৈ আছে অকল হৈ তিনিটা জায়গাত কেছ কৰি কি ক'ব কেছ হৈছে উপায়টো নাই কিবা লিগেল অপিনিয়ন ৰাখিব সেইবিলাক আলোচনাৰ মাজেদি মততে আজি ধীৰেন্দ্ৰ ডাঙৰীয়াই যিটো NDP সমস্যা লৈ পেলাই যিটো আলোচনা কৰি আছে খুব পজিটিভ লাইনত গৈ আছে চুক্তি ধীৰেন্দ্ৰৰ লগতে হ'ব আপোনালোকে কোনো কনফিউজ হ'ব নালাগে কোনো সন্দেহ থাকিব নালাগে এইটো একদম 100% এপল হ'ব খালি কিছুমান কথাটো মই কৈছো যে এৰিয়া এক্সটেনশ্যনৰ কথা কৈছো মই এইটো লাইনত এইটো এৰিয়া এক্সটেনশ্যনৰ ক্ষেত্ৰত আৰু একটাটো হ'ল কেইদিনমান যদি আৰু লেট কৰিব পাৰে তেতিয়াহ'লে ইহঁতকো আনিবৰ কাৰণে আমি পাৰিম আৰু জেলত থকা যিমান জেলত আছে চবেই ওলাব আৰু কেছবিলাক সকলোৱে জেনেৰেল এমনেষ্টি পাব
কাৰোবাৰ কেছটো হয়তো 1 মাহ লাগিব পাৰে বা 6 মাহ লাগিব পাৰে কেছ শেষ হ'বৰ কাৰণে, বা কাৰোবাৰ হয়তো 1 বছৰ লাগিব পাৰে। কেছ চাই কেছ, যেনেকুৱা আমাৰ নিচিনা কেছৰ 2 বছৰৰ বেছি লাগিছে মোৰ কেছ শেষ হ'বলৈ। সুপ্ৰিম কোৰ্টত 3 বাৰ মই এটেণ্ড কৰিব লগা হৈছে। ইহঁতৰ কেছো কিছুমান কেছটো এনেকুৱা হ'ব 2 বছৰ 3 বছৰ লাগিছে। বেলেগ কেছবিলাক 6 মাহ 7 মাহ 1 বছৰতে চব কেছ শেষ হৈছে বেলেগত। অকল মোৰহে থাকিছে কেছ 2 বছৰৰ বেছি। চুক্তিৰ পিছত 2 বছৰৰ বেছিকৈ মই চিট থাকোঁতে মই সুপ্ৰিম কোৰ্টত হাজিৰ হ'ব লগা হৈছে। এনেকুৱা হয়। মই সেইকাৰণে বুজাই দিছোঁ, কিছুমান কেছ চাই কেছ হয়তো পৰ্যায়ক্ৰমে হয়। আজি চুক্তি হৈছে, অহাকালি যে কেছ শেষ হ'ব সেইটো নহয়। এটা লিগেল চাইডত আমি ফৰ্মেলি যাব লাগিব কেছ শেষ হ'বলৈ। ডাইৰেক্ট কোৰ্টত নহয়। আপুনি কোৰ্টত 2 বাৰ 3 বাৰ, গুৱাহাটী কোৰ্টত বা কোকৰাঝাৰ কোৰ্ট বা কোৰ্টত 2 বাৰ 3 বাৰ এটেণ্ড হ'ব। ইয়াৰ পিছতহে কেছ শেষ হ'ব। আপনার কেস আছে, আপনি 1 বার 2 বার করে এটেণ্ড হ'বই লাগিব। চবে হৈছে কিছুমান বড় বড় কেছটো এনেই অট'মেটিক কেছ ডাইৰেক্ট হৈ গ'ল। কিন্তু কিছুমান কেছটো উপায় নাই, আইনৰ কথা। এই আইনটো মানি পেলাই আপুনি 2 বাৰ 3 বাৰ ধৰিলেও কোৰ্টত যাব লাগিব, এটেণ্ড হ'ব লাগিব। ইয়াৰ পিছত যিহেতু আমাৰ একোডতে লিখা আছে, চৰকাৰৰ লগত চুক্তিত লিখাই আছে যে প্ৰত্যেক কেছটো যিহেতু পলিটিকেল এমনেষ্টি পাব লাগে। আমি যেনেকৈ এমনেষ্টি পাইছে, এই NDP চুক্তিটো এমনেষ্টি হ'ব, এমনেষ্টি দিব, চবকে জেনেৰেল এমনেষ্টি দিব। এনেকুৱা চুক্তি হ'ব। এইবিলাক কথা। আৰু যেনিবা আমি NDP প্ৰগ্ৰেছিভ হিচাপে, NDP হিচাপে ইহঁতৰ নিজৰ বহুত বছৰৰ পৰা নিজাববীয়াকৈ মেমৰিণ্ডাম দিছে। বহুত সমস্যা আছে। এইবিলাক সমস্যাটো লৈ আলোচনা হৈছে, এইটো সমাধান কৰিবলৈ গৈ আছে। ইয়াৰ বাদেও আমি জাষ্ট NDP প্ৰেচিডেণ্ট ধীৰেন্দ্ৰ, প্ৰগ্ৰেছিভ প্ৰেচিডেণ্ট ধীৰেন্দ্ৰ ডাঙৰীয়াক আমি জাষ্ট এড কৰিব বিচাৰিছোঁ, বা আপোনালোকে সেইটোও সোমাই দিলে বেয়া নহয়। যিটো আমি 15 বছৰ চৰকাৰ চলাই পেলাই আমি পাৰা নাই, এইবিলাক কথা আমি কৈছোঁ যে আপোনালোকেও এইখিনি টকা বা আমি যিটো 15 বছৰত পাৰা নাই, সেইটো আপোনালোকৰ একৰৰ দ্বাৰা যদি আনিয়ে সেইটো আৰু বেছি ভাল হ'ব। সেইখিনি কথা যেনেবা কাৰ্বি আংলঙৰ বড়োসকলৰ ST দিয়া আমাৰ চুক্তিত আছে, কিন্তু আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই। তো সেইবিলাক চুক্তি NDPও চুক্তিৰ দ্বাৰা দি আনক, সেইটো আমি কৈছোঁ। আৰু ইয়াৰ বাদেও আমি যেতিয়া নেকি অসমত কংগ্ৰেছৰ দিনত বহুত নতুন জিলা, নতুন চাব ডিভিজন বনাই পেলাই দিছিলে, এই সময়তো আমি বাৰে কৈছোঁ যে আমাৰ গোসাইগাঁওটো বহুত পুৰণা ডিমাণ্ড, তামোলপুৰটো বহুত পুৰণা ডিমাণ্ড, সেইবিলাক ডিষ্ট্ৰিক্ট বনাই দিয়ক, এনাউন্স কৰি দিয়ক আমাৰ। তো আমি পাৰা নাই। তো ধীৰেন্দ্ৰক কৈছোঁ আমি যে আপোনালোকে চুক্তিত সেইটো লিখি পেলাই আনক, আৰামত হৈ যাব। আগৰ সময়ত আমি 4টা ডিষ্ট্ৰিক্টে ভাবি পেলাই 4টা ডিষ্ট্ৰিক্ট কৰি আনিছোঁ একৰ্ডত। আৰু নতুন চাব ডিভিজন পৰ্বতজৰা, চালবাৰী, ভেৰগাঁও সেইখিনি আমি পাৰিছোঁ, বা তামোলপুৰ আমি সেইখিনি পাৰিছোঁ। তো এইবাৰ NDP চুক্তিৰ দ্বাৰা এইবিলাক আপোনালোকে দিব পাৰিব, দিলে ভাল হ'ব। এইবিলাক কথা আমি কৈছোঁ। নতুন কথা নহয়, বহুত গোসাইগাঁও অঞ্চলৰ মানুহে বিচাৰে ডিষ্ট্ৰিক্ট হোৱাটো, তো হ'লে ভাল। তামোলপুৰ বাকী ৰাইজে বিচাৰে, সেইটো হ'লে ভাল। ভেৰগাঁও হিচাপেও বিচাৰি আছে কিছুমান মানুহ হ'লেতো ভাল। হ'লে মানে চুক্তিত কিবা কৰিলে এইটো পাই যাব, এইটো কোনো ডাউট নাই। আৰু আমি কি বিচাৰি আছে জানে,
সেপাৰেট ষ্টেট যদি হ'ব লাগে ভৱিষ্যত একটা লাইন আছে, এইটো আমি অলরেডি আমার আপাতত আজিৰ দিনৰ বিটিসি এরিয়াত 40টা সমষ্টি আছে। সেইদিনা 6 শিডিউল কাৰ্বি আংলং, ডিমা হাছাও, অসমতো সেই 3টা আছে, বিটিসি, ডিমা হাছাও আৰু কাৰ্বি আংলং। মিজোৰামত চাকমা আছে, লাইৰ আছে, চাকমা লাই 3টা আৰু সেই কিবা বড়োসকলৰ আছে, কিবা মাৰ সিহঁতৰ আছে। কাউন্সিল 62 আণ্ডাৰ মেঘালয়ত 3টা, গাৰো, কাছা, জয়ন্তীয়া। তাৰমানে সেইদিনা মিটিং হৈছিলে দিল্লীত, মানে 6 শিডিউলতো কিবা কি বুলি কয় ৰিভাইভ টাৰ্গেট 6 শিডিউলৰ ওপৰত আলোচনা, তাৰমানে সেয়াৰ পাৱাৰ ফাংচনটো লৈ পেলাই আলোচনা হৈছিলে। আমাৰ বিটিসি পৰা গৈছিলে কাম্পা, মই যোৱা নাই, তাৰমানে এইটো জইণ্ট ছেক্ৰেটাৰী লেভেলত হয়, সেইকাৰণে আমি সেই মিটিঙত যোৱা নাই। কাম্পা থাকিছে, চন্দ্ৰ বাবু থাকিছে, বিশ্বজিৎ থাকিছে, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু কিবা ৰবীন্দ্ৰন বসাহাৰী। ইয়াতে আমি কি দিবলৈ আনিছে, বিটিসি সমষ্টিটো 40টা নহয় 60টা কৰিব লাগিছে। এইবাৰ এমেণ্ডমেণ্ট যিটো আনিব 6 শিডিউলটো আৰু পাৱাৰ ফাংচনটো কিবা কৰিব বিচাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, মোৰ পাৱাৰ দি পেলাই কিবা একটা কৰিব বিচাৰি আছে। ইয়াৰে আলোচনা হৈছিলে। আমি সেইদিনা 60টা হ'ব লাগে বুলি আমি এনে দি পেলাই আহিছে। বিটিসি এৰিয়াৰ আজিৰ দিনৰ বিটিসিটো 60টা হ'ব লাগে সমষ্টিটো, 60টা